জীৱন কাৰো কাৰণে ৰৈ নাথাকে, কিন্তু মনটো মাজে মাজে ৰৈ যায় প্ৰিয় মানুহটিৰ অপেক্ষাত। সেই কষ্ট না কাকো দেখুৱাব পাৰি, না কাকো ক'ব পাৰি। ভাল পোৱাটো ভুল নহয়, কিন্তু ভুল মানুহক ভাল পোৱা জীৱনৰ আটাইতকৈ ডাঙৰ ভুল। যিবোৰ মানুহৰ কাষত আমি গুৰুত্বহীন, আমি আচলতে সিহঁতকেই বেছি ভাল পাই পেলাওঁ। সকলো বস্তু ভাঙিলে শব্দ হয়, কিন্তু মন ভাঙিলে কোনো শব্দ নহয়। সেইবাবে যাৰ মন ভাঙে একমাত্ৰ সিহে বুজে মন ভঙাৰ যন্ত্ৰণা কিমান। যিয়ে তোমাক মনৰ পৰা ভাল পাব, সি এই তিনিটা আচৰণ কেতিয়াও নকৰিব। 1. সম্পৰ্ক যিমানেই কঠিন আৰু জটিল নহওক কিয়, সি কেতিয়াও তোমাক এৰি নাযাব। 2. হাজাৰ ব্যস্ত থাকিলেও সি কেতিয়াও তোমাক ব্যস্ততাৰ অজুহাত নেদেখুৱাব। 3. কোনো পৰিস্থিতিত তোমাক আনৰ সন্মুখত সৰু নকৰিব। সঠিক মানুহটিয়ে কেতিয়াও এৰি নাযায়। সিহঁতে সকলো সময়তে কাৰণ বিচাৰি ফুৰে থাকি যাবলৈ। সেইজন মানুহৰ ভৰসা কেতিয়াও নাভাঙিবা, যিজন মানুহে সকলো হেৰাই তোমাৰ ভৰসাত জীয়াই আছে। ভাল মানুহৰ আশাত নাথাকি নিজে এজন ভাল মানুহ হোৱা, অন্ততঃ আন কোনোবা এজন ভাল মানুহ পাব। দায়িত্ববান স্ত্ৰী এজন পুৰুষৰ অহংকাৰ, আৰু চৰিত্ৰবান স্বামী এজনী নাৰীৰ অলংকাৰ। পাৰফেক্ট নহ'লেও হ'ব, বিশ্বাসযোগ্য হোৱাটো বেছি প্ৰয়োজনীয়। ভাল লগা মানুহ বহুত থাকিব, কিন্তু ভাল পোৱা মানুহ এজনেই থাকিব, যিয়ে তোমাৰ অতীত জানিও তোমাৰ লগত থাকিব। সপোন তেওঁৰ লগতে দেখা, যিয়ে কেৱল সপোন নেদেখায়, সেই সপোনক বাস্তৱিক ৰূপ দিবলৈও চেষ্টা চলায়। কিন্তু এনেকুৱা সপোন কাকোলৈ নেদেখিবা, যিজনে সপোন দেখুৱাই নিজেই হেৰাই যায়। যাৰ আগত নিজৰ দুৰ্বলতা প্ৰকাশ কৰিবা, সকলোতকৈ ডাঙৰ আঘাত তাৰ পৰাই পাবা। সম্পৰ্ক যদি ভাৱনাৰ লগত মিলি যায়, তেনেহ'লে সেই সম্পৰ্ক ভাঙি দিয়াটো অসম্ভৱ। আৰু সম্পৰ্ক যদি স্বাৰ্থৰ লগত মিলি যায়, তেনেহ'লে সেই সম্পৰ্ক বজাই ৰখাটো অসম্ভৱ। উপদেশ কেতিয়াও কাণ দি নহয়, মন দি শুনিবা। সম্পৰ্ক কেতিয়াও অৰ্থ আৰু সৌন্দৰ্য দেখি নহয়, ব্যৱহাৰ আৰু চৰিত্ৰ দেখি কৰিবা।